হে গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি নতুন শ্বৰ্ট ফিল্ম এখনৰ শ্বুটিং কৰিবলৈ আহিছিলোঁ আৰু ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোকক সকলো এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিওঁ। এয়া চাওক। यार मुद्रा जी এখন তা কি হে ধমনি এখন কি যা ত্যাগ হ্যাঁ ত্যাগ ত্যাগ আহি আছে আপোনালোকৰ মাজলৈ এখন ত্যাগ আপোনালোক সকলোৱে চাব এখন বুলি ত্যাগ আশা নহয়, কৰিলোঁ মানে ফোন কৰি দে। ফিল্ম এখন আহি আছে ত্যাগ বুলি আপোনালোক সকলোৱে চাব বুলি আশা কৰিলোঁ এতিয়া আমি এয়া গাইজ আমাৰ বৰ্তমান শ্বুটিং চলি আছে। এয়া এণ্ড একশ্যন এয়া কইনা হাই আৰু এইফালে আছে আমাৰ দাদা পুলিচ হাবিলদাৰ এইটো ডাঙৰ বৌ এইজন হৈছে আমাৰ দেউতা। ত্যাগখনৰ মূল চৰিত্ৰ তেওঁ কৰিছে আৰু এইজন হৈছে পুৰোহিত আৰু এইজন হৈছে মা। এয়া গাইজ মই ডাইৰেকশ্যন কৰি আছোঁ, আপোনালোকে চাওক। Action. Udah ada di link. Mainan bisa gede. And action. Uruli di. নমস্কাৰ, অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে ত্যাগ, এখন সুন্দৰ শ্বৰ্ট ফিল্ম। আপোনালোক সকলোৱে চাব বুলি আশা কৰিলোঁ। আৰু মানে মই এই চেনেলটোত ভ্লগহে দিওঁ আৰু মোৰ আন এটা চেনেল আছে আৰু সেই চেনেলটোৰ নাম মই ওপৰত লিখি দিছোঁ। আপোনালোকে এনেকৈ চাৰ্চ কৰিলেই শ্বৰ্ট ফিল্মবিলাক চাব পাৰিব মোৰ। গতিকে আপোনালোক সকলোৱে চাব বুলি আশা কৰিলোঁ। আহি আছে আপোনালোকৰ মাজলৈ ত্যাগ। চিনেমাখনৰ ৰচনা আৰু কাহিনীৰ হৈছে আৰু অভিনয়ত আমি সকলো আছোঁ। লগতে ময়ো আছোঁ মুখ্য অভিনয় আৰু লগতে আমাৰ আছে কৌশিক আছে, ৰামা অনুপল আৰু মেইন মুখ্য অভিনয়ত আছে আৰু মানে সকলোৱে চাব বুলি আশা কৰিছোঁ। ধন্যবাদ। হয়, আপোনালোক সকলোৱে চাব আৰু সহযোগিতা কৰিব বুলি আশা থাকিল আৰু আমাক আশীৰ্বাদ লৈ যাব আমি যাতে আগলৈ আৰু আগবাঢ়ি যাব পাৰোঁ। চিনেমাখনৰ নাম ত্যাগ।